যে মোৰ লেবজনী প্ৰেগনেন্ট হৈছিলে কিন্তু প্ৰেগনেন্টটো মিছ কৰি দিয়াৰ বাবে এতিয়া যথেষ্টখিনি তাই মানে স্কিন ইনফেকশ্যন হৈছে তাৰ বাবে মই স্কিন ইনফেকশ্যন দেখাইছো আৰু আপোনালোকৰ মানে ডক্টৰ দেখা পোৱা লেবৰ আটাইতকৈ স্কিন ইনফেকশ্যন বেছিকৈ দেখা পোৱা যায় তাৰ বাবে মই স্কিন ইনফেকশ্যন ডক্টৰৰ পৰামৰ্শ মতে লৈ আহিছো আমাৰ ৰূপক দা আছে বা দিগন্ত আছে আপোনালোকে কোনো চবৰে পৰা পৰামৰ্শ ল'ব পাৰে তথাপিতো মই এবাৰ আপোনালোকক মোৰ নিজৰ ফালৰ পৰা আপোনাক দেখাব বিচাৰিছো যে মই ইনফেকশ্যনৰ বাবে লৈ আহিছো দেখিবলৈ পাব যথেষ্ট ভাল উন্নত মানৰ আৰু নিয়মিক ব্যৱহাৰ কৰি আছো নিয়মিকটো যিহেতু আমি এসপ্তাহৰ মূৰে মূৰে মাৰিব লাগে চ' মই এইটো মাৰি আছো আপোনাৰ এতিয়া ডেইলি মাৰিব দিছে ডক্টৰে আপোনালোকে দেখিছে মই বেজি মাৰিছো কিন্তু মই মানে মোৰ এক্সপিৰিয়েঞ্চত মাৰিছো আপোনালোকে যিহেতু ডক্স হৈছে আপোনালোকৰ মানুহৰ নিচিনা নহয় ডক্সৰ যদি আপোনাৰ স্কিন ইনফেকশ্যন হয় আপোনাৰ যদি তেখেতৰ মঙহত যায় তেন্তে যথেষ্ট প্ৰব্লেম হয় আপোনালোকে পৰাপক্ষত নামাৰিব আপোনালোকে পৰাপক্ষত আমাৰ লগত জানিব পাব যে দিগন্ত দা আছে ৰূপক দা আছে বা পশু চিকিৎসালয় আছে তেখেতলোকৰ পৰামৰ্শ মতেহে মাৰিব যিহেতু মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চত মাৰি আছো মই কাৰণ আজি যথেষ্ট বছৰ হৈ গ'ল মই ডক্টৰৰ পঢ়ি আছো বা ডক্টৰৰ কাম কৰি আছো সেইকাৰণেহে মাৰিছো আপোনালোকে ভাবিয়ে যে মই মাৰিছো কাৰণে আপোনালোকে মাৰিব চ' সেইটো কাৰণে মই ক'ম যে আপোনালোকৰ ভিডিঅ'টো বনাই পেলাই যে আপোনালোকে মই এইটো কৈছো যে এইটোৱে মাৰিব সেইটো নহয় তাৰ উপৰিও আপোনালোকে নিজৰ পৰামৰ্শ মতে মাৰিব মই যিমানখিনি জানো সেইটোৰ ওপৰত ডিপেণ্ড কৰি কৈছো ভিডিঅ'টো ক'ব ফ্ৰেণ্ডছ দেখিবলৈ পাব এইটো চাওক ওচৰলৈ আনি দিবা কেমেৰাটো তাই যথেষ্ট কষ্ট হৈছে মানে খজুৱাই থাকে এইটো দেখিবলৈ পাইছে এয়া দেখিছে আৰু খুব বিজল ওলাই মানে স্কিন ইনফেকশ্যন দুটা প্ৰকাৰ আছে এটা হৈছে আপোনাৰ তাই দেখিছে থাকিবই পৰা নাই খজুৱাই আছে এটা হৈছে পেটৰ তলত হয় ফুট হয় গুৰুল হয় আৰু এটা নেঙুৰৰ তলত হয় এয়া দেখিছে আপোনালোকে নেঙুৰৰ পিছফালৰ পৰা হৈছে তাই এয়া নেঙুৰৰ পিছফালৰ পৰা হৈছে এইটো যথেষ্ট বেয়া বেমাৰ আপোনাৰ এইটো বিয়পি যায় আৰু বহলি গৈ থাকে আৰু এইটো যদি য'ত হয় নহয় তাৰ আপোনাৰ নোমটো নাহে সেই নোমটো সেইকাৰণে আপোনাক কৈছো যে আপোনালোকে যদি যিহেতু দেখা পায় নেঙুৰৰ পিছফালৰ পৰা আৰম্ভ হয় তেনে আপোনালোকে মোৰ পৰামৰ্শ নহয় আপোনালোকে ডক্টৰৰ পৰামৰ্শটো ল'ব মই আপোনাৰ মোৰ নিজৰ ফালৰ পৰা যিমানখিনি মোৰ এক্সপিৰিয়েঞ্চটো কৈছো মই সেইটো দেখাইছো যিহেতু দেখিছে তাই একদম থাকিব নোৱাৰে কষ্টত থাকে আৰু ৰাতি চিঞৰ বাখৰ কৰি থাকে চ' সেইকাৰণে কৈছো যে আপোনালোকে য'ত জেগাডোখৰত হ'ব সেইডোখৰ জেগাত কেতিয়াও নোম নাহে আৰু বহুত মই ডগ দেখিছো স্কিন ডগৰ আমাৰ যিটো লোকেল ডগ আছে সেইবিলাকৰ ডগৰ মানে স্কিনত হয় আৰু এই স্কিনত কেতিয়াও নোম নাহে সেইকাৰণে কৈছো যে আপোনালোকে পৰাপক্ষত আপুনি দেখিছে আজি হৈছে কাইলৈ হৈছে মানে আপোনালোকে সমৱেষ্টেজ নকৰিব লগে লৈ যাব আৰু মই যিহেতু মই পৰামৰ্শ দিছো যে নিয়মিকটো দিব পাৰে নিয়মিকটো এসপ্তাহৰ মূৰে দিব পাৰে আৰু এইটো দিলে পৰামৰ্শ মানে যথেষ্ট ভাল হয় তথাপিতো মোক যথেষ্ট এইবাৰ মই ভেকচিন দিছে ডক্টৰে কাৰণ মই নিজে জনা স্বত্তেও কিন্তু মই ডক্টৰৰ ওচৰলৈ গৈছো আপোনালোকক মই বাৰে কৈছো যে মোৰ পৰামৰ্শ মতে আপোনালোকে এইখিনি দৰৱ নামাৰিব যিহেতু আপোনালোকে ডক্টৰ আছে ডক্টৰ ওচৰত যাব যদি আপোনালোকৰ এফৰ্ড কৰিব নোৱাৰে ৰূপক দাস যাব নোৱাৰে বা দিগন্ত দাসৰ যাব আপোনালোকে চৰকাৰী ডক্টৰ ওচৰত যাব পাৰে তেখেতলোকে কোনো চাৰ্জ নলয় ঠিক আছে তেন্তে আপোনালোকক মই ভেকচিনটো দেখাই দিম কিন্তু আপোনালোকে নিজে পৰাপক্ষত নামাৰিব প্লিজ মই আপোনাক আকৌ কৈছো যে আপোনালোকে নিজে নামাৰিব কাৰণ যদি ইফাল সিফাল হয় তেন্তে যদি আপোনালোকে মঙহত সোমাই যায় তেন্তে যথেষ্ট প্ৰব্লেম হোৱা দেখা যাব সেইকাৰণে কৈছো যে আপোনালোকে পেৰালাইছো হৈ যাব চ' সেইকাৰণে আপোনালোকে ডক্টৰৰ পৰা পৰামৰ্শ লৈ ডক্টৰ বা নাৰ্ছৰ পৰা বেজীটো মাৰিব ঠিক আছে
দিছে ডক্টৰে। যিহেতু মই ৰূপক দা ওচৰলৈ নিয়া নাছিলো, আপোনাৰ চৰকাৰী ডক্টৰৰ ওচৰলৈ নিছিলো, এইটো দিলে। কিন্তু আপোনাৰ নিয়মিক গোটেইখিনি আপোনাৰ বস্তু একেলগে মাৰিব দিছে ডেইলি, কিন্তু মই নিয়মিকটো মই এসপ্তাহ মৰোৱা, কাৰণ নিয়মিকটো যথেষ্ট পাৱাৰফুল হয় আৰু এইটো লগোৱাৰ পাছত আপোনাৰ নিচা ধৰে, তাৰ ডক্টৰে শুই থাকে। চ' সেইটো কাৰণে মই এসপ্তাহ মূৰত মাৰিছো, কিন্তু ডেইলি মাৰিব দিছিলে। কিন্তু মোৰ নিজৰ পৰামৰ্শ মই এসপ্তাহ মাৰি আছো, কিন্তু আপোনালোকে নিজে মাৰি চাব পাৰে বাৰু, কোনো প্ৰব্লেম নাই। কিন্তু মই আকৌ কৈছো যে লেবৰ যথেষ্ট স্কিন ইনফেকশ্যন হয়। চ' সেইকাৰণে কলো যে আপোনালোকে লেব যিহেতু আপোনালোকে যদিহে ৰখাব পাৰে লেব, কাৰণ আটাইতকৈ ড্ৰপছৰ ভিতৰত লেবৰে প্ৰব্লেম হয় স্কিন ইনফেকশ্যন। মই আগতো আপোনালোকে নিয়মিক মাৰিছিলো, নিয়মিক আপোনাৰ 6 মাহ মান হৈছিলে, কিন্তু নিয়মিকে কাম কৰা নাই। চ' মই আজি এইবাৰ ডক্টৰক কলো যে নিয়মিক মৰা হৈছিলে, তথাপিতো প্ৰব্লেম দি আছে নিয়মিকত। এইটো আচলতে মোক এদিনতে 5 মান মাৰিব দিছে, কিন্তু মই 2.5হে মাৰিছো। চ' আপোনালোকে দেখিলে যে মই ডক্টৰজনীক স্কিন ইনফেকশ্যন হোৱাৰ কাৰণে দিছো। আপুনি স্কিন ইনফেকশ্যন, মই প্ৰথমতে কৈছো যে আপোনাৰ স্কিন ইনফেকশ্যন হৈছে, তাই ডক্টৰ মানে কি তাই প্ৰেগনেণ্ট আছিলে, প্ৰেগনেণ্টটো পেটতে বেয়া হৈ গ'ল। চ' সেইটো কাৰণে হৈছে আৰু প্ৰেগনেণ্ট পাপি দিয়াৰ পাছতো হয়, আৰু কিছুমানটো এনে হয় যে মেল ডক্টৰো হ'ব পাৰে। চ' আপোনালোকে, মই যিহেতু মোৰ নিজৰ এক্সপিৰিয়েঞ্চত মই মাৰি আছো দেই, ডক্টৰে কেতিয়াও মোকে নকয় যে ডক্টৰে যে মই নিজে বেজীটো মাৰো বুলি পেলাই। চ' মই আপোনাক সেইকাৰণে ক'ম যে আপোনালোকে নিজে ডক্টৰ ঘৰত নিজে কৰিব নাযাব। চ' দুপইচা গলেও আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব। যিহেতু আমাৰ নগাঁৱত যথেষ্ট ডক্টৰ আছে, আপোনালোকে সেইখিনি সহায় ল'ব পাৰে। ঘৰত কেতিয়াও নকৰিব, লাগিলে এদিন দেৰি হৈ যাওক, আপোনালোকে ডক্টৰৰ সহায় ল'ব। চ' সেইখিনিকে ক'ব বিচাৰিছো।